আলু আৰু মেগীৰ এনেকুৱা এটা ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ, যিটো ৰেচিপি আপোনালোকে চাহৰ লগতে হওক বা ল'ৰা ছোৱালীক টিফিনতে হওক খুব ধুনীয়াকৈ বনাই খুৱাব পাৰিব আৰু লগতে খাবলৈও বহুত টেষ্টি হয়। তেন্তে হ'লে ব'লকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছোঁ আলু আৰু মেগীৰ এনেকুৱা এটা ৰেচিপি, যিটো ৰেচিপি আপোনালোকে চাহৰ লগতেও খাব পাৰিব, লগতে ল'ৰা ছোৱালীক টিফিনতো বনাই দিব পাৰিব আৰু ল'ৰা ছোৱালীয়ে খাই বহুত বেছি ভাল পাব। যিহেতু মেগী সকলোৰে প্ৰিয় নহয়নে, আৰু কেতিয়াবা মেগী একেধৰণে খাই মন লাগে। এই ধৰণে যদি এবাৰ খোৱা হয় তেতিয়াহ'লে আকৌ এবাৰ নিশ্চয় বনাবলৈ মন যাব, ইমান বেছি টেষ্টি হয়। সেই ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আপোনালোকেও যদিহে আজিলৈকে বনোৱা নাই এই ধৰণে বনাব পাৰিব। প্ৰথমতে মই জুইকুৰা ধৰি পেলাই কেৰাহীখন পাতি পানী অলপ দি এতিয়া মই 3টামান আলু বইল কৰি ল'ম। আপোনালোকে যিটো মানে কম পৰিমাণ বা বেছি পৰিমাণ বনোৱাৰ হিচাপত আপোনালোকে আলুটো দিব, কাৰণ মই যিহেতু আলু 3টা দিছোঁ মিডিয়াম চাইজৰ, আৰু আপোনালোকে ইয়াতকৈ সৰহকৈ বনালেও বনাব পাৰিব বা কমকৈ বনালেও কমকৈ বনাব পাৰিব, সেইটো আপোনালোকৰ ওপৰত কথা। আৰু এই ৰেচিপিটো বনাবৰ কাৰণে মাত্ৰ 15 মিনিটমান সময়হে লাগে। আগতীয়াকৈ আলুখিনি বইল কৰি থৈ দিব লাগে। তাৰপিছত যেতিয়া বনাব সময় হ'ব, বনাবলৈ 15 মিনিটমান সময়হে লাগিব। মই প্ৰথমতে আলুখিনি মই বইল কৰি ল'লোঁ। আলুখিনি ঠাণ্ডা হৈ যোৱাৰ পিছত এয়া মই বাকলি গুচাই লৈছোঁ। আলুখিনি সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ দিব, তেতিয়াহে এই ৰেচিপিটো খুব ধুনীয়া মচমচীয়া হ'ব খাবৰ কাৰণে। মই এই আলুখিনি সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছত এতিয়া মই আলুৰ বাকলিখিনি গুচাই লৈছোঁ। আপোনালোকে বাৰু এইদৰে আজিলৈকে খাই পাইছেনে জনাবচোন। যদিহে নাই খোৱা এবাৰ ঘৰতে ট্ৰাই কৰি নিশ্চয় আপোনালোকে সোৱাদ ল'ব বুলি আশা কৰিলোঁ, আৰু লগতে ল'ৰা ছোৱালীকো টিফিনত বনাই দিব পাৰিব, তাহাঁতিও খাই খুব বেছি ভাল পাব। এইফালে আলুখিনি মোৰ প্ৰায় বাকলি গুচোৱা হৈ গৈছে আৰু এইফালে মই আলুখিনি পিটিকি পেলাই খুব ধুনীয়াকৈ মই মিহি কৰি ল'ম। যদিহে আপোনালোকৰ ঘৰত আলু মেচাৰ আছে, আলু মেচাৰডালো মেচ কৰি ল'ব পাৰে। মই অৱশ্যে আলু মেচাৰ ব্যৱহাৰ কৰা নাই বাৰু, হাতেৰে এই ধৰণে সিজি গ'লে যিহেতু অকণমানো টুকুৰা টুকুৰ নাথাকে, সেইকাৰণে হাতেৰে খুব ধুনীয়াকৈ মই মানে পিটিকি ল'লোঁ। এইফালে মই 2 চামুচ কৰ্ণফ্ল'ৰ দি দিছোঁ, লগতে মই 1 চামুচ দি দিছোঁ পিঠাগুড়ি। তাৰপিছত নিমখ দি দিছোঁ জোখমতে, তাৰপিছত দি দিছোঁ হালধি, আৰু ইয়াতে মই অকণমান ধনিয়া গুড়ি দি দিছোঁ। ইয়াত মই আৰু বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, অকণমান জলকীয়া গুড়ি দিছোঁ, মানে অকণমান জ্বলা ভাৱটা আহিবৰ কাৰণে। ইয়াত যদি আপোনালোকে আৰু বেছি মছলা ব্যৱহাৰ কৰিম বুলি ভাবে কৰিব পাৰে, মই বহুত বেছি মছলা ব্যৱহাৰ নাই কৰা। এতিয়া মই সকলোখিনি মিলি যোৱাকৈ সানি লৈছোঁ, মানে এটা লাডু প্ৰস্তুত কৰি ল'ম। যেনেকৈ আমি আটাৰ লাডু প্ৰস্তুত কৰি লওঁ, সেইধৰণে মই আটাৰ লাডু প্ৰস্তুত কৰি ল'ম। আপোনালোকে যদিহে ইয়াত বোলে কৰ্ণফ্ল'ৰ নিদিওঁ, পিঠাগুড়ি আৰু ময়দা দিম বুলি ভাবে বা আটাও দিব পাৰে, তেনেধৰণেও আপোনালোকে এটা লাডু প্ৰস্তুত কৰি ল'ব পাৰে। এতিয়া এয়া মই এটা লাডু প্ৰস্তুত কৰি ল'লোঁ। এইফালে মই দি দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ ময়দা দি দিছোঁ, আৰু ডাঙৰ চামুচেৰে 1 চামুচ পিঠাগুড়ি দি দিছোঁ। ইয়াতে দি দিছোঁ মই মেগী মছলা, যিটো পেকেটত যে মেগী আহে, মেগীৰ যিটো মছলা পায় ভিতৰত, সেই মছলা এপেকেট দি দিছোঁ। আৰু ইয়াতে মই পানী দি পেলাই এটা ঘোল তৈয়াৰ কৰি ল'ম। ইয়াত মই নিমখ হালধি একো ব্যৱহাৰ কৰা নাই। আলুৰ লাডুটোত যিহেতু মই সকলোখিনি ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে ইয়াত মই নিমখ হালধি একো ব্যৱহাৰ কৰা নাই। এতিয়া মই এটা ঘোল তৈয়াৰ কৰি ল'লোঁ, বহুত বেছি পাতলো নহয়, এটা ঘোল তৈয়াৰ কৰি ল'লোঁ। আৰু তাৰপিছত এতিয়া মই মেগী লৈছোঁ, মেগী এপেকেট লৈছোঁ। অৱশ্যে মোৰ 2 পেকেট মেগী দৰকাৰ হ'ল। আপোনালোকে সৰহীয়াকৈ বনালে 2 পেকেট লওঁ, বা কমকৈ বনালে এপেকেট ল'লেও হ'ব। এইফালে মই মেগীখিনি খুব ধুনীয়াকৈ ভাঙি একেবাৰে মিহি কৰি ল'ম। মেগীখিনি ভাঙি খুব ধুনীয়াকৈ মিহি কৰি ল'ব, কাৰণ যেতিয়া আমি এই আলুৰ ৰেচিপিটো বনাম তেতিয়া মেগীটো লগাবৰ কাৰণে সুবিধা হ'ব। এইফালে মই মেগীখিনি খুব ধুনীয়াকৈ ভাঙি পেলাই মিহি কৰি ল'লোঁ। এতিয়া মই এটা আলুৰ লাডু লৈছোঁ, আলুৰ লাডুটো দুভাগ কৰি লৈছোঁ। তাৰপিছত এতিয়া মই এয়া দিছেনে হাতখনেৰে চেপেটা কৰি এনেকৈ দীঘলীয়া কৰি ল'ম। মানে আমি এই আলুৰ লাডুটো ত্ৰিভুজ আকৃতিৰ দিম, মানে কাটি কাটি ত্ৰিভুজ আকৃতিৰ দিম। আপোনালোকক মই দেখাই যাম বাৰু। এইফালে দিছেনে মই কেনেধৰণে কৰি ল'লোঁ। তাৰপিছত এতিয়া মই এখন চুৰিৰ সহায়ত এই ধৰণে মই ত্ৰিভুজ আকৃতিৰ গতে এনেকৈ কাটি দিম। আপোনালোকে যদিহে বিচাৰে
তেতিয়াহ'লে এই ধৰণে নিদিলেও হ'ব, আপোনালোকে মাত্ৰ হাতেৰে যিকোনো এটা শেপ দিলেও হ'ব, তেতিয়াও খুব ধুনীয়া হয় খাবৰ কাৰণে। মাত্ৰ আপোনালোকে এই ধৰণে বনাই পেলাই এবাৰ ঘৰতে খাব, যদিহে আজিলৈকে খোৱা নাই, কাৰণ ল'ৰা ছোৱালীবিলাকক খুবেই প্ৰিয় হ'ব। যিহেতু আমাৰ দুইটা ল'ৰা ছোৱালীয়ে খাই খুব বেছি ভাল পালে আৰু লগালগ প্লেট একদম শেষেই কৰি দিলে মানে। এইফালে চাওক এপিচ উঠাই আনিছোঁ, আৰু উঠাই অনাৰ পিছত হাতেৰে অকণমান মিলাই মেলি দিব, কাৰণ যিহেতু আলু হয় সেইকাৰণে অকণমান এয়া মই মিলাই মেলি দিলোঁ। তাৰপিছত এতিয়া মই যিটো যে ময়দা আৰু পিঠাগুড়ি ঘোল তৈয়াৰ কৰি লৈছিলোঁ, সেই ঘোলটোত মই মাত্ৰ ডুবাইছোঁ। ডুবাই দিয়াৰ পিছত এতিয়া মই সেই মেগীখিনিৰ ওপৰত এয়া দি দিছোঁ, মানে মেগীখিনি গাত লাগিবৰ কাৰণে এয়া মই দি দিছোঁ। হাতেৰে অকণমান লাহে লাহে মেগীখিনিৰ ওপৰত দি দিব, আৰু হাতেৰে অকণমান এনেকৈ হেঁচা দি দিব, তেতিয়া মেগীখিনি খুব ধুনীয়াকৈ লাগি যাব। আৰু যেতিয়া শুকাই যাব নহয়, শুকাই যোৱাৰ পিছত মেগীখিনি খুব ধুনীয়াকৈ গাত লাগি যাব, আৰু আপোনালোকে পিছত তেলত দিলেও মানে মেগীখিনি এৰ খাই নাযায়। খুব ধুনীয়া হয় এই ৰেচিপিটো খাবলৈ, এবাৰ ঘৰতে ট্ৰাই কৰিবচোন। এতিয়া মই এয়া এপিচ এপিচকৈ সেইধৰণে মই বনাই যাম। ইয়াৰ নিচিনা আকৌ এপিচ লৈছোঁ, দেখাই দিছোঁ। আৰু এতিয়া মই আকৌ ময়দাৰ ঘোলটোত ময়দা আৰু পিঠাগুড়িৰ ঘোলটোত মই জাষ্ট তিয়ামহে, মানে থৈ দিব নালাগে, কাৰণ আলুটো যিহেতু কোমলেই নহয় জানো, সিজাই লোৱা হৈছে, সেইকাৰণে ভাগি যাব। মাত্ৰ তিয়াই পেলাই লগালগ মেগীখিনিৰ ওপৰত এনেকৈ দি দিব লাগে। এয়া লগালগ মেগীখিনিৰ ওপৰত দি দিলোঁ, দেখিছেনে? তাৰপিছত এতিয়া মেগীখিনি গাত দি দিছোঁ, লাগিয়ে গৈছে, কিন্তু তথাপিতো হাতেৰে অকণমান হেঁচা দি দিব, বহুত বেছিকৈ নহয়, ভাগি যাব আকৌ। একদম লাহে লাহে হেঁচা দি দিব, তেতিয়া খুব ধুনীয়াকৈ মেগীখিনি লাগি যাব। এতিয়া এয়া মোৰ 2 পিচ হৈ গ'ল। সেই ধৰণেই মই গোটেইখিনি বনাই ল'ম। এইফালে মই গোটেইখিনি বনাই ল'লোঁ, দেখিলেনে? তাৰপিছত এতিয়া মই জুইকুৰা মই ধৰি পেলাই কেৰাহীখন পাতি দিছোঁ, ইয়াতে ৰিফাইন তেল দি দিছোঁ। তাৰপিছত এতিয়া মই এইখিনি ৰিফাইন তেলখিনি মিডিয়াম গৰম হৈছে, আৰু সেইটো সময়তে মই এইকেইটা দি দিছোঁ। এতিয়া যিখিনি মই দি দিছিলোঁ, অলপ অলপ তলটো ভাজ খাইছে। তাৰপিছত এতিয়া মই ইলুটি সিলুটিকৈ লুটিয়াই আছোঁ, তেতিয়া খুব ধুনীয়াকৈ ভাজ খাই যাব। বহুত বেছি ভাজ খাব নালাগে, মাত্ৰ এই মেগীখিনি খুব ধুনীয়াকৈ ভাজ খালেই হৈ যাব, তেতিয়া খুব ধুনীয়াকৈ মানে মচমচীয়া হয়। গৰমে গৰমে এই যে ৰেচিপিটো খাবলৈ ইমান বেছি ভাল হয় নহয়, চাহৰ লগত এবাৰ পৰিৱেশন কৰিলে আপোনালোকে নিশ্চয় গম পাব কিমান বেছি ভাল হয়। এইফালে মোৰ গোটেইখিনি ভাজি হৈ গৈছে, মানে যিখিনি প্ৰথম দিছিলোঁ সেইখিনি গোটেইখিনি ফ্ৰাই কৰা হৈ গৈছে, আৰু ইমান ধুনীয়া মচমচীয়া হয় নহয়, আপোনালোকে ভাবিলে আচৰিত হ'ব। এবাৰ ঘৰতে ট্ৰাই কৰিলে নিশ্চয় গম পাব। এতিয়া মই গোটেইখিনি সেই ধৰণে ফ্ৰাই কৰি লওঁ। এইফালে মোৰ গোটেইখিনি ভজা হৈ গ'ল, দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও ইমান বেছি ভাল হয়। আৰু এটা মই ভাঙি দেখাই দিছোঁ, চাউণ্ড শুনি গম পাইছে চাগে কিমান ধৰণে মচমচীয়া হয়। ঘৰতে এবাৰ ট্ৰাই কৰিব, আৰু ট্ৰাই কৰি ল'ৰা ছোৱালীকো খুৱাবচোন, বহুত বেছি ভাল হয় খাবৰ কাৰণে। এতিয়া মই বনাইছোঁ যেতিয়া অকণমান আপোনালোকৰ ঘৰত খাই দেখাই দিছোঁ, খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আজিৰ ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ।